मा सेंग्रा मा सिख्ला मा बोराय मा बुरै गासैबो लैहोर लैहोर दाब दाब जिल्ला दाब दाब ओनसोलनिफ्राय फैनानै ज' जाजाय जादों। मानास चौकी लावखार ओंखाम जाग्रा थावनियाव सुबुंनि होंगो दोंगो। गोजाम बोसोरखौ बिदाय हरनायजों लोगोसे गोदान बोसोरखौ बरायनानै जयै लोगोफोरजों बोथिसे मोखां नायलाय नायलाय लावखार ओंखाम एबा पिकनिक जानायनि गोजोननायानो जुदाखा। बाक्सा जिल्ला भारत भुटान सीमना ओनसोलाव थानाय मानास चौकी लावखार ओंखाम जाग्रा एबा पिकनिक थावनिया दा लावखार ओंखाम जाग्रा सुबुंफोरनि होंगो दोंगोखौ नुनो मोनदों। सोमखोर मिथिंगा हाजो हाला बिफां लाइफांजों बुंफबनाय स्राय स्राय फाग्ला दैमायाव गोग्गो बोहैनाय दैया बयनिबो गोसोखौ बोनो हादों। बाक्सा जिल्लानि मानास चौकीनि सोमखोर मिथिंगानि नुथायखौ नायनो फैनायजों लोगोसे बोथिसे मोखां नायलाय नायलाय लावखार ओंखाम जानो दा मानास चौकी पिकनिक थिलियाव दावबायारिफोरनि गोबां होंगो दोंगो। বছৰৰ সকলোকে শুভেচ্ছা জনালো সবে ভালে কুশলে থাকক আৰু এনজয় কৰক নতুন বছৰটো যেহেতু পুৰণি বছৰটো গ'লে তো আমি নতুনক আদৰিব লাগে এতিয়া তো সেইটোৱে আৰু আমি হাজোৰ পৰা আহিছো হাজো হেলথ কেয়াৰ নাৰ্ছিং ইনষ্টিটিউট অফ সায়েন্স এণ্ড পেৰামেডিকেল টেকনলজি ষ্টুডেণ্ট 3rd ইয়াৰ ষ্টুডেণ্ট এইখিনি ভূটান চকী বুলি কয় মানে নতুনকৈ আহিছো ফাৰ্ষ্ট আহিছো তো ভাল লাগিছে মানে ধুনীয়া পৰিৱেশ ভাল লাগিছে ধুনীয়া একদম ধুনীয়া পানী চানী বহুতে ধুনীয়া আৰু ভাল লাগিছে আহি গোটেই পাহাৰ মানে গছ গছনিৰে ভৰা আৰু ভাল লাগিছে নাই এইবাৰে ফাৰ্ষ্ট আহিছো আহি কেনে বৰ ভাল লাগিছে প্ৰথমবাৰ আহিছো ইয়াত আৰু ফুৰি ঘূৰি ভাল লাগিছে ঝৰ্ণাৰ পানী ভাল লাগিছে আৰু পাহাৰবোৰ দেখিও ভাল লাগিছে বহুত জাগাত গৈছো কিন্তু এইখিনিও ভাল লাগিছে বেয়া লগা নাই বহুত ভাল লাগিছে হা স্কুল নহয় আমি ফেমিলি আহিছো ফেমিলিৰ লগতে আহিছো গোটেইবিলাক ওচৰৰ ধন্যবাদ আমি নলবাৰী জিলাৰ পৰা আহিছো আমি ব্ৰাইট ষ্টাৰ একাডেমীৰ আজি শিক্ষামূলক ভ্ৰমণ আমি আটাই আহিছো আমাৰ ষ্টুডেণ্ট আহিছে টিচাৰ আহিছে অভিভাৱক আহিছে আমাৰ দুখন গাড়ী আমি লৈ আহিছো ৰাতিপুৱা আমি 6:30টাতে আহিছো আৰু মানে শিক্ষামূলক ভ্ৰমণ যেহেতু ল'ৰা ছোৱালীবিলাক লৈ আহিছো ইয়াৰে নৈসৰ্গিক যিটো আমাৰ দৃশ্য যিটো আমাৰ মানে প্ৰাকৃতিক দৃশ্য সেইবিলাক দৃশ্যক আমি জানিব লাগে আমি ল'ৰা ছোৱালীক শিকাব লাগে ইয়াৰে নদী ইয়াৰে পানী ইয়াৰে শিল ইয়াৰে গছ গছনি এইখন যি বৰ্ডাৰ সেইখিনি আমি গোটেইখিনি আমি জানিব লাগিব ল'ৰা ছোৱালীক আমি জনাব লাগিব আমি এইকাৰণে এই উদ্দেশ্য আমি আগত ৰাখি পেলাই আমি এই স্পটটো বাছি লৈছোঁ আৰু সেইকাৰণে আমি ইয়ালৈকে আজি আহিছোঁ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোমোহা আমি যাক মানে আমি ইমান ভাল লাগে আৰু মানে ভাষাৰে প্ৰয়োগ কৰিব নোৱাৰি ইমানেই ভাল লাগে প্ৰাকৃতিক দৃশ্যখিনি ইমান ভাল লাগে মানে ইয়াতে মানে মাহ ধৰি মানে অকলে থাকিবৰ ইচ্ছা যায় এনেকুৱা ভাল লাগে আগতে আহিছিলোঁ আমি যেতিয়া মানে ডিগ্ৰী পঢ়ি আছিলোঁ ন BA পঢ়ি আছিলোঁ তেতিয়া আমাৰ এটা শিক্ষামূলক ভ্ৰমণে আছিল আমি তেতিয়া ইয়াতে আহিছিলোঁ আৰু আমি এই গোটেই অৱস্থাটোৰ ওপৰত আমি এই যিবিলাক বিশেষকৈ শিলৰ ওপৰত আৰু পানীৰ ওপৰত নদীৰ ওপৰত আমি তেতিয়া আমি ৰিপৰ্ট লিখিছিলোঁ এইটো মানে তেতিয়া আমি আহিছিলোঁ তেতিয়া লগত আহিছিলোঁ বছৰ আহি আছে আমি আটাইকে ধন্যবাদ দিছোঁ গোটেই আমাৰ অসম হওক অসমবাসী ভাৰতবাসী গোটেই পৃথিৱীৰ বাসীয়ে আমাৰ কুশলে থাকক ভাল হওক চবৰে ভাল কামনা কৰিছোঁ আমিও ভাল হওক আপোনালোকে ভালে থাকক আপোনালোকৰ এই চেনেল মানে অতি যুগমীয়া হওক ভাল লাগিল আপোনালোকৰ চেনেললৈকে আমি নতুন বৰ্ষৰ অৰ্থাৎ 2025 বৰ্ষত আমি মানে মষ্ট ৱাৰ্ম ৱেলকাম জনাইছোঁ বৰপেটাৰ পৰা আহিছোঁ পিকনিক খাব আহিছোঁ ইয়াত এইটো ভূটান চকীত আহিছোঁ ইয়াৰ পৰিৱেশটো বৰ ভাল আগতেও আহিছিলোঁ আৰু এইবাৰো আহিছোঁ দুপিনে পাহাৰ মাজত দুটা নিজৰা বৰ ভাল লাগে পৰিৱেশটো ভাল আমি ফেমিলি লৈ আহিছোঁ এই ফেমিলি আছে গোটেই ফেমিলি আছে আমাৰ আমি মোটামুটি 40% জন আহিছোঁ আৰু বহুত গাড়ী আহিছে ইয়াতে কাৰণ ইয়াৰে পৰিৱেশটো ভাল শান্ত পৰিৱেশ আৰু খাইও ভাল লাগে এতিয়া বছৰৰ শেষ বুলি আমি ইয়াতে আৰু
লাষ্ট ছেটাৰডে ফূৰ্তি কৰিব আহিছোঁ আৰু নাই আগততো অলপ ভয় ভয় আছিল কিন্তু এতিয়া সেইটো আৰু ভয় ভাৱ নাই আৰু এতিয়া পুৰা ফ্ৰী হিচাপত গোটেইবিলাকে আৰু ফূৰ্তি তামচা কৰি ইয়াতে এসাঁজ খাই যাম বুলি ভাবিছোঁ আৰু কি মাংস লৈ আহিছে আমি মুৰ্গী মাংস লৈ আহিছোঁ হয় আগতে আহিছোঁ আমাৰ এই সতীৰ্থ এইবিলাক আছে এই ফেমিলি আহিছে তেওঁলোককো আপোনালোকে কথা পাতিব পাৰে আমাৰ গ্रुपৰ লিडार जोंनि पिकनिक स्पटआव दावबायारिफोरा फैदों खिन्थु आगोलनिसाय देग्लाय एसे खम फैदों खम जादों फैनाया आगोलाव एसे साबसिनमोन आगोलावथ' सानफ्रोमबो अभार माबा दंमोन दा खिन्थु बहुत खम ओमफ्राय जोङो जानायफोरा जों माबाफोरखौ सेल्फि जन लादों जिप लाइन जों आर्सारि बेखिनि सुबिदा होदों ओमफ्राय जों जानाय लोंनायनि थाखाय जोङो जायगाखौ साखोन सिखोन लाखिदों आरो जोंबो जुजिबाय दं माबायदि मोजां बानायनो हागोन बेखौ जों जुजिगासिनो नांथाब नाजाबाय दं जों माबोरै मोजां लामायाव लांनो हायो बेनिफ्राय जों जायगाया जोंना सौकि पिकनिक स्पट बेयाव फैनानै दैनिफ्राय हाजो हाला मोजां समायना नायनानै थान्दा जों जायगा जिरायनानै थानो हानाय सुबिदा जोंनाव दङ बेखिनि माबा दङ दैमायाव ना नायनानैबो थानो हायो खिन्थु ना हमनाय माबा हमनाय बेफोरो बादा दं जोंनिफ्राय बेफोरखौ हमनो मोना नायनानै आदार होनानै मुरि होनानै माबा मोनसे दाना होनानै नायनो हायो नाखौ माबायदि नाफोर नायनानै रंजाना थानो हायो ओमफ्राय दखान पाहारनि थाखाय एसे सुबिदा दङ जोंनाव दखानफोराव फैनानै जानाय लोंनाय दङ जानाय सुबिदाफोरा मा जायो साबानि फिथाइ सामथाइबो दङ माबाफोर नेमखान्थि खादों नामा नेमखान्थिया जोंना ओरैबायदि खानाय दं बेयाव बथल सेफायनो मोना बथल सेफायोबा रोजासे जुरिमाना बेनि उनाव दङ बेयाव माबा फुंनि 8टानिफ्राय माबा बेलासिनि 4टायाव ओंखारलांनांगोन 4टा ओरैनो 5टानि सायाव थाङोबा जोङो खिन्थु ओजों बे होना लाबोनाय जागोन आरो बारा गोबाव थानो मोना साउन्ड पलिउसनफोरनि थाखाय फैबाबो खम दामनांगोन साउन्ड पलिउसन दामनायाथ' बाधायानो थेवब्लाबो एसे फिसा दामनानै रंजानायखौ लानो हागोन बेखिनि सुबिदाया दङ